আছামিজ টেক এণ্ড নলেজ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অশান্ত মণিপুৰলৈ শান্তি কেতিয়া ঘূৰি আহিব? ৰাষ্ট্ৰপতি শাসনৰ দাবী কুকি সংগঠনৰ। বৰ্তমানলৈ গ্ৰেপ্তাৰ 7জন অভিযুক্ত। মণিপুৰত চলি থকা জনগোষ্ঠীয় সংঘাতৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছিল কুকি সংগঠনে। মণিপুৰ এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। মহিলাৰ ওপৰত চলা নাৰকীয় ঘটনা সন্দৰ্ভত বৰ্তমানলৈ 7জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে মণিপুৰত আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে সন্ধিয়াৰ ভাগত 7মজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। থৌবাল জিলাৰ পৰা অভিযুক্তটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ'টোৰ পৰা 14জনক লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে। বহু অভিযুক্ত আৰক্ষী জেলত পৰাৰ সম্ভাৱনা আছে। এই ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি মণিপুৰত শান্তি স্থাপনৰ বাবে একাংশ দল সংগঠনে আহ্বান জনাইছে। হত্যা, হিংসা আৰু বৰ্বৰ ঘটনাৰ পাছত মণিপুৰত বহু অঞ্চলত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি থকা বুলি জানিব পৰা। একে দৃশ্য দেখা গৈছে মণিপুৰৰ চুকনুত। মণিপুৰৰ ভিতৰুৱা অঞ্চল চুকনুতো এতিয়া চেপা উত্তেজনা বিৰাজ কৰি আছে। ইফালে হিংসা জয় মণিপুৰত শান্তি স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী কুকি সম্প্ৰদায়ে পত্ৰ প্ৰেৰণ কৰিছে। মণিপুৰত চলি থকা জনগোষ্ঠীয় সংঘাতৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপৰ দাবী জনাইছে জুমি কুকি সংগঠনটোৱে। সংগঠনটোৱে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ জনজাতীয় লোকক আক্ৰমণ কৰা হৈছে। ইয়াৰ তদন্ত NIA কৰিব লাগে। দেশৰ স্পৰ্শকাতৰ অৱস্থাত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ প্ৰয়োজনীয় বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। লগতে ৰাজ্যত আইন শৃংখলা ভংগ হোৱাত ৰাষ্ট্ৰপতি শাসন দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে বুলি সংগঠনটোৱে দাবী কৰে। পত্ৰখনত সকলো জিলাতে সশস্ত্ৰ বাহিনী আইন পুনৰ জাৰি কৰা উচিত বুলি উল্লেখ কৰে সংগঠনটোৱে।